বিপদ আজিকালি হলে কিমান ভয়ঙ্কৰ হয় আপোনালোকে হেতু কথা ভালকে নাজানে। নমস্কাৰ বন্ধুসকল, হোৱাটছআপৰ সম্পৰ্কত আপোনালোকক সৰু কথা এটা জনাবলৈ আহিলোঁ। কেতিয়াবা বহুত খৰধৰকৈ লৰালৰিকৈ আপোনালোকে কিবা কামত ব্যস্ত হৈ থাকে। কেতিয়াবা আপুনি কিবা কাৰণত আপোনাৰ হোৱাটছআপটো কাৰোবাৰ প্ৰিচিট বা কাৰোবাৰ লেপটপত যদি খোলে, কিবা নিজৰ কামৰ কাৰণে, কিবা ডকুমেণ্ট ডাউনলোডৰ কাৰণে খুলিলে কোনো কথা নাই। খোলাৰ পাছত যদি আপুনি কিবা কাৰণে তাত লগ আউট কৰিবলৈ পাহৰি গ'ল, তেতিয়া কি কৰিব? কিয়নো আপুনি যদি লগ আউট কৰিবলৈ পাহৰি যায়, সেই মানুহজনে যদি আপোনাৰ কিবা কাৰণে আপোনালোকৰ শত্ৰুতা থাকে বা আপোনাৰ কিবা কাৰণে যদি বেয়া পায় বা আপোনাক যদি কিবা এটা বেয়া ফচাম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনাৰ কিছুমান প্ৰাইভেট মেছেজ বা প্ৰাইভেট ফটো তেওঁ তাৰ পৰা আপোনাৰ লৈ পিনে আপোনাৰ পাছত ব্লেকমেইল কৰিবও পাৰে। কিয়নো কাকো আজিকালি বিশ্বাস কৰিব নোৱাৰি, বহুত ঘনিষ্ঠবোৰো আজিকালি হঠাতে শত্ৰু হৈ পৰে। গতিকে এনেকুৱা ধৰণৰ কথাবোৰৰ পৰা হাত সাৰি থাকিবলৈ বা আপোনাৰ সেই অসাৱধানতাত বা আপোনাৰ ভুলতে যিটো কাম আপুনি তাত কৰি নাহিলে, সেই কামটো কেনেকৈ আপুনি নিজৰ মোবাইলত কৰিব পাৰিব, তাকে মই দেখাবলৈ ভিডিঅ'টো বনাইছোঁ। বলক ভিডিঅ'টো চাই থাকক। বাকী অংশত মই আপোনাক কেনেধৰণে আপুনি যদিও পাহৰি আহিলে বেলেগ এঠাইৰ লেপটপ এটাত বা ডেস্কটপ এটাত কানেক্ট কৰাৰ পাছত লগ আউট কৰিবলৈ নিজৰ মোবাইলৰ পৰা কেনেকৈ কৰিব পাৰিব। এতিয়া আপোনাৰ মোবাইলৰ পৰা একাউণ্টটো লগ আউট কৰিবৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ হোৱাটছআপটো খুলি ল'ব। মই হোৱাটছআপটো খুলি লৈছোঁ। হোৱাটছআপটো খুলি লোৱাৰ পাছত আপুনি ইয়াত যাব, প্ৰফাইলত যাব, গৈ পিনে ইয়াত আছে লিংক ডিভাইচ বুলি য'ত আছে তাত আপুনি ক্লিক কৰিব। ইয়াত চাওক, এইটো আপোনাৰ উইণ্ড'জৰ লগত আপোনাৰ এইটো দেখিছেনে, ওপৰতে আছে আপোনাৰ উইণ্ড'জ বুলি। সেইটো ধৰি লওক আপুনি সেই পাহৰি অহা লেপটপটোত বা পাহৰি অহা কম্পিউটাৰটোত আপোনাৰ হোৱাটছআপটো খোল খাই আছে। গতিকে সেইটো আমি খুলিব লাগে ইয়াৰ পৰা। গতিকে আপুনি ইয়ালৈ অহাৰ পাছত ততাতৈয়াকৈ এইবোৰ কাম আপোনালোকে যিমান পাৰে সিমান সোনকালে কৰিব। নিজেই ছেফ হৈ থকাটো নিজৰ কাৰণে ভাল। নকওঁ কেতিয়াবা যদি আপোনাৰ এইকণ অসাৱধানতাৰ কাৰণে বা এই সৰু কথাটো বহুতে জানে বহুতে নাজানে, যিসকলে নাজানে তেওঁলোকৰ কাৰণেই বনাইছোঁ বাৰু। গতিকে আপোনালোকে ততাতৈয়াকৈ গৈ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লগ আউটটোত ক্লিক কৰি দিব। এইটো আপোনাৰ লগ আউটটোত আপুনি ক্লিক কৰি দিব। লগ আউটটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টটো সেই যিটো কম্পিউটাৰত বা যিটো পিচিত খোল খাই আছিল তাত নিজে নিজে বন্ধ হৈ যাব। আৰু এইখিনি কৰি থ'লে আপুনি আপোনাৰ নিজৰ প্ৰাইভেচি আৰু আপোনাৰ ডাটাসমূহ আপুনি বচাই ৰাখিব পাৰিব। নহ'লে বিপদ আজিকালি হ'লে কিমান ভয়ংকৰ হয় আপোনালোকে সেইটো কথা ভালকৈ নাজানে। আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো আপোনালোকক অকণমান হ'লেও সহায় কৰিছে, তেনেহ'লে যদি চেনেলত চাই আছে ইউটিউব চেনেলটোত মোৰ ভাগত, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি পেজত চাই আছে তেনেহ'লে পেজখন প্লিজ এবাৰ ফ'ল' কৰি দিব। ধন্যবাদ।